Hello everyone, স্বাগতম জনাইছো মোৰ চেনেল নমইণ্টাৰ ৰেচিপি এণ্ড ব্লগলৈ আৰু আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম খুব টেষ্টি বেঙেনা ভাতৰ ৰেচিপি। আপোনালোকে বাৰু বেঙেনা খাই ভাল পায় নে? যদি বেয়া পায় তেনেহ'লে এনেকৈ এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক জনাব। আহক তেনেহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। তাৰ কাৰণে মই এটা ডাঙৰ সাইজৰ বেঙেনা লৈছোঁ আৰু এটা মিডিয়াম সাইজৰ বিলাহী। এতিয়া গেছ জ্বলালোঁ আৰু বেঙেনা আৰু বিলাহীটো মই পুৰিম এতিয়া গেছত। এয়া বেঙেনাটো আধা পুৰা হৈ গৈছে আৰু ইটো সাইড মই লুটিয়াই দিম আৰু বিলাহীটো এটা সাইড পুৰা হৈ গৈছে। এতিয়া আনটো সাইড দি দিছোঁ। আৰু এতিয়া বিলাহী আৰু বেঙেনা দুইটা ভালদৰে পুৰা হৈ গ'ল। বিলাহীটো উঠাই ল'লোঁ আৰু বেঙেনাটো উঠাই ল'ম আৰু গেছ অফ কৰি দিলোঁ। এতিয়া মই বেঙেনাৰ বাকলিটো এৰাই দিম। অলপমান গৰম হৈ আছে আৰু এয়া বেঙেনা আৰু বিলাহীটো মই ভালদৰে বাকলি গুচাই ল'লোঁ আৰু বাকলি গুচাই এবাৰ ধুই ল'লোঁ। আৰু এতিয়া কেৰাহী গৰম হোৱাত কেৰাহীত তেল দিছোঁ। তেল গৰম হৈ গ'ল। এতিয়া মই কাটি লোৱা দুটা পিঁয়াজ ইয়াত দি দিছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া পুৰি লোৱা বিলাহীখিনি অলপমান কাটি ল'লোঁ আৰু ইয়াতে বিলাহীখিনি দি দিছোঁ। পুনৰ এইখিনি ভাজি ল'ম অলপ সময়, প্ৰায় 1 মিনিট সময় ভাজি ল'ম। আৰু এতিয়া ইয়াতে মই দিছোঁ 4টা কেঁচা জলকীয়া এনেদৰে কাটি দি দিছোঁ। পুনৰ এইখিনি লৰাই আছোঁ। আৰু এইখিনি এতিয়া দি দিছোঁ মই 1 চামুচতকৈ কম অকণমান কাশ্মীৰী মিৰ্চ, এইটো কালাৰৰ কাৰণে দিছোঁ আৰু দিছোঁ 1 চামুচ নহৰু আদাৰ পেষ্ট। পুনৰ ভাজি আছোঁ। আৰু গোটেই মছলাখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। মই এতিয়া পুৰা বেঙেনাখিনি ইয়াত দি দিছোঁ। বেঙেনাখিনি কাটি ল'লোঁ এখন চুৰিৰে সৰু সৰুকৈ। আৰু বেঙেনাখিনিও ধুনীয়াকৈ ভাজি ল'ম প্ৰায় 2-3 মিনিট সময়। আৰু ইয়াতে মই দিছোঁ এতিয়া সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি। পুনৰ লৰাই দিছোঁ যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায়। আৰু এতিয়া এইখিনিতে মই দিছোঁ এয়া 1 চামুচতকৈ কম চব্জি মছলা দিলে বহুত এটা ধুনীয়া গোন্ধ আহে আৰু খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু পুনৰ ভাজি আছোঁ আৰু এইখিনি গোটেইখিনি মোৰ ভালদৰে ভাজা হৈ গ'ল। ভালদৰে তেল ওলাই গৈছে ইয়াৰ পৰা, ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে দিম কণী এটা। কণীটো এটা বাতিত লৈ পেলাই মই এনেকৈ ফেটি লৈছোঁ আৰু ইয়াতে কণীখিনি ঢালি দিম। আৰু এতিয়া গোটেই বেঙেনা আৰু কণীখিনি ধুনীয়াকৈ ভালদৰে মিক্স হৈ যোৱালৈকে ভাজি থাকিম। আৰু প্ৰায় 2 মিনিট সময় ভাজাৰ পাছত আমাৰ বেঙেনা ভাতটা ৰেডি হৈ গ'ল। ধুনীয়াকৈ গোটেইখিনি ভাজি ল'লোঁ। এতিয়া ইয়াৰ ওপৰতে মই কাটি লোৱা অলপমান ধনিয়া দি দিম আৰু ইয়াৰ গৰম গৰম বেঙেনা ভাতটা ৰেডি হৈ গ'ল। এইখিনি ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰক। খুবেই টেষ্টি ৰেচিপি।
আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু ট্ৰাই কৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।